এয়া এইবাৰ বছৰটোৰ প্ৰথম আম খাম। আমজোপা ঘৰত লাগিছে, খুব ভাল অৱশ্যে আমজোপা সঁচটোৱে ভাল, ডাঙৰ সঁচৰ আম হয়। কেনেকুৱা হয় এতিয়া খোৱাই নাই, এইবছৰৰ প্ৰথম আম খামহে আৰু। থোৱা পিহনা এতিয়া পিহিম, বেছি নাই অনা, নষ্ট হ'ব বেছি আনিলে মানে, সেইকাৰণে 3টামান আনিছোঁ। খাই চাম, আপোনালোকে চাই থাকক। বিহ জলকীয়া বাৰীতে আছিলে, 2টা আনি লৈছোঁ। আমত আকৌ জলকীয়া নিদিলে খাবলৈ বেয়া লাগে নহয়নে? বিহ জলকীয়া দিলেহে ভাল লাগে খাবলৈ কাৰণে। মোৰ গোন্ধটো চেণ্ট এটাও হয় বহুত ধুনীয়া, আমটো বহুত ধুনীয়া চেণ্ট এটা মাৰিছে। মজা, এতিয়া খোৱাতহে কথা দেই, মজা লাগিছে। বহুত দিনৰ কেঁচা আম খালোঁ। মিঠা, টেঙা নহয় দেই ইমান। আপোনালোকে কাৰোবাৰ খাবলৈ মন গ'লে আহিব আৰু দেই। পুৰা জলকীয়া দি লৈছোঁ, বিহ জলকীয়া। মজা, জলকীয়া দি লৈছোঁ। চালি পানী ঢলা ভাত খাওঁ। কালিৰ পৰাই ভাত খোৱা নাই, কালিয়ে মামাৰ ঘৰত ভাত খাইছিলোঁ দিনতে। কালিয়ে দিনত ভাত খাইছিলোঁ। তাৰপিছতে বিহ জলকীয়া লৈ লৈছোঁ। বিহ জলকীয়া 2টা লৈ লৈছোঁ, খাব পাৰোঁনে নোৱাৰোঁ নাজানো। বিহ জলকীয়া 2টা লৈ লৈছোঁ, মাছ লৈ লৈছোঁ 3 পিচ। এতিয়া ইয়াত নিমখ দি দিওঁ, নিমখ দি দিছোঁ ইয়াতে। এতিয়া ভাতখিনিতে মই পানী ঢালি দিওঁ, তেওঁ খাওঁ। জলকীয়া এটা ভাঙি লৈছোঁ। এই পলু লেটা খাম আজি। লগৰ এজনী দিছিলে লেটা কেইটামান, গুচাব লাগিব। বইল কৰি লৈছোঁ এতিয়া, তাৰপিছত আকৌ গুচাব লাগিব। গেছত দি দিছোঁ। বেছি নাই, এইকেইটা ওলালে। পলু লেটাকেইটা অৱশ্যে জীয়াই আছে দেই, বইল কৰা নহ'ল। বইল কৰিম বুলি ভাবিছিলোঁ, আকৌ ক'লে বোলে নহয় এনেকৈ উলিয়াই দিওঁ বোলে। এইটো হিলি আছে দেখিছেনে আপোনালোকে, মাথাটো লৰাই আছে। এনেকৈ উলিয়াই লওঁ বোলে, কেঁচিৰে কাটি এনেকৈ উলিয়াই ল'লোঁ লেটাকেইটাৰ পৰা। তাৰপিছতহে বইল কৰিছোঁ। খাবলৈ খুব টেষ্টি লাগে নহয়নে? এই মাথাটো কেনেকৈ হিলাই আছে চাওকচোন, জীয়াই আছে বৰ্তমানো। আৰু আছে চাবলৈ ইয়াতে, এনেকৈ মাথাবিলাক জোকাৰি আছে। ইহঁতে অৱশ্যে মৰি যোৱা নাই, জীয়াই আছে। এইটো জাতিলাও, ঘৰৰ জাতিলাও এটা আজি প্ৰথম খাম। বহুত দিনেই হ'ল জাতিলাও নৰখাই হ'ল, ইমান ৰঙালাও জাতিলাও লাগিছে, নৰখেই। আজি পলু লেটাৰ লগতে খাম বুলি ভাবিছোঁ।